हेलो गाइस कुमरिक सुरुং मोर यूट्यूब चेनेलटुলৈ আপোনালোকক আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালো আৰু আমি দোকানত কি কৰো আৰু আজি লৰাটো নাইকিয়াৰ কাৰণে নিজে সিমেন্ট উঠাব লৈছো কাৰণ আমাৰ কোনো এনেকা বহা এনেকা মালিক বুলি বহি থাকাৰ কিবা নাই আমি নিজে উঠাব লাগে নিজে সব কাম কৰিবলগীয়া হৈ যায় তে লৰা হানে যেতিয়া আমি নিজে সিমেন্ট উঠাবৰ কাৰণে নাটিক উলাব দি আছো তে 20 বেগ পতাব লাগে কাস্টমাৰ ইয়াৰ গাড়ীতে উঠাই পিনি পতাই দিম কি কৰিবি আৰু নিজে উঠাব লাগিব দলি বালি খাই পিনি উপায় নাই কিমান দলিৰ মাজত আমি জীয়াই থাকিবলগীয়া হৈছে এই ভিতৰত আছে চাক আৰু ইফালে কনষ্ট্ৰাকচন দোকানৰ ৰুম বনাই আছে এইটো বালি সিমেন্ট নদীৰ বালি আৰু এটি কাটি গৈ আছে ইয়াতো কি ৰাখিব লাগিব দোকান ৰুম বনাই আছে ইফালে ডালমিয়াৰ বৰলিক আছে কিন্তু ডালমিয়াতকৈ আজিকালি ভাল সিমেন্ট অমৃতটো ঢালাইৰ কাৰণে ফাউন্ডেশনৰ পৰা গড় কমপ্লিটলৈকে একটা সিমেন্ট যদি ইউজ কৰিব পাৰিলে মানে আপোনালোকৰ কাৰণে বেছি ভাল হয় কাৰণ ডালমিয়া বা ষ্টাৰ এইবিলাকে এটা 4-5টা প্ৰডাক্ট সিমেন্টত বনাই পিনি ইহঁতৰ ষ্ট্ৰংটো মানে ষ্ট্ৰংটো নিজৰ সিমেন্টকে নিজে বিশ্বাস কৰিব নোৱাৰাৰ কাৰণে 3-4টা প্ৰডাক্ট ওলাইছে কিন্তু অমৃত সিমেন্টে এটা প্ৰডাক্ট আপুনি তলৰ পৰা ওপৰলৈকে টপলৈকে অকল এটা সিমেন্টে ইউজ কৰে আৰু ভাল সিমেন্ট ঢালাইৰ কাৰণে CSL থাকা সিমেন্ট ইউজ ইহঁতে বনাই প্ৰডাক্ট বনায় তাৰ কাৰণে অমৃত সিমেন্টেও বহুত ভাল কাম কৰিছে বেলেগ এটা ডাঙৰ ব্ৰেণ্ডবিলাকে 4-5টা প্ৰডাক্ট বনাই পিনি ইহঁতৰ নিজৰ সিমেন্টকে বিশ্বাস কৰা নাই আৰু কি কবি অমৃত সিমেন্ট বহুত ভাল সেটিংতো পাস আৰু কোম্পানীৰ ডেলিভাৰী সিস্টেমো বহুত ফাষ্ট কুইক ডেলিভাৰী কৰে আৰু ইহঁতৰ সিমেন্ট 3 মাহলৈকে ষ্টক কৰিলেও প্ৰব্লেম নাই মানে আপুনি 50 বেগ সিমেন্ট যদি ঘৰত ষ্টক কৰি কাম কৰি চলাম বুলি ক'লেও চলাব পাৰিব এনেকা 20 বেগ 50 বেগ আমি ডেলিভাৰী দি থাকোঁ আৰু এতিয়ালৈকে কমপ্লেইন নাই গোটা হৈ গ'ল বুলি এই আজি মানে আপোনালোকক শ্বেয়াৰ কৰিলোঁ বগা ইটাও ৰেট কমি গৈছে আপোনালোকে তলে লৈ ল'ব পাৰে ৰঙা ইটাৰ ৰেট কমতি হৈছে এতিয়া ৰদৰ দাম কিন্তু বাঢ়ি গৈ আছে আপোনালোকে ষ্টক কৰি লওক ৰদ লাগিলে যদি ডাইৰেক্ট দুৰ্গাপুৰ ৰদ ধন্যবাদ আপোনালোকক আকৌ একবাৰ নতুন বৰ্ষৰ 2026 চনলৈ শুভেচ্ছা জনালোঁ